हेलो एवरीवन मैं कल्याणी आज मैं आपलोकলৈ আকৌ এটা নতুন ভিডিও লৈ আহিছো যেহেতু এতিয়া ফেব্ৰুৱাৰী মাহ আহি পাইছেহি আমি ফুলৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া আছে আমি এই সময়তে ফুলৰ বাবে মাটি তৈয়াৰ কৰিব লাগিব আৰু ফুলৰ সাৰ দিব লাগিব আৰু মাটি বদলিও কৰিব লাগিব টাববোৰত যেহেতু যোৱা বছৰৰ মাটিখিনিয়ে আমাৰ ফুলখিনি নেক্সট ইয়াৰৰ বাবে বা স্প্ৰিং সিজনৰ বাবে ভাল হোৱাত বাধা দিব সেইবাবে আমি এই কেইদিনত বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া আছে এবাৰ মই শুকান গোবৰে দিম বুলি ভাবিছো যেহেতু মোৰ কম্পোষ্টখিনি শেষ হৈ গৈছে শাক-পাচলি দিয়া হ'ল এবাৰ আৰু এইখিনি চাহপাত শুকুৱাই থৈছো গোলাপৰ বাবে আপোনালোকে প্ৰথমতে টাবৰ মাটিখিনি খুচৰি ল'ব আগদিনাখন অকমান পানী দি থব তেতিয়া মাটিখিনি কোমল হৈ থাকিব আৰু যদি বেছি টান হৈ গৈছে দুবছৰ হৈ গৈছে তেতিয়া আপোনালোকে ফুলজোপা টাবটোৰ পৰা একেবাৰে উলিয়াই ল'ব তেতিয়া বেছি ভাল হ'ব নহলে অলমান মাটি আপোনালোকে উলিয়াই ল'ব বেছি যদি টাবটো ভৰ্তি হৈ থাকে মোৰ এটো আধালৈকে থকা বাবে মই অলপ খুচৰি লৈছো আৰু এতিয়া মই এই শুকান গোবৰখিনিয়ে মই দিম এনেদৰে আপোনালোকে শুকান গোবৰ প্ৰতিজোপা ফুলতে দিয়ক যেহেতু এই ফেব্ৰুৱাৰী মাহত আমি ফুলত সাৰ প্ৰয়োগ কৰিব লাগে আৰু এতিয়া লাহে লাহে ইহঁতৰ নতুন পাত পোখা মেলিব যেহেতু এতিয়া ইহঁতি ডৰমেন্সি পিৰিয়ডত আছিলে এতিয়া লাহে লাহে নতুন পোখা ওলাই গছজোপা ধুনীয়া হ'ব সেই কাৰণে এই সময়তে আমি প্ৰতিজোপা ফুলতে সাৰ প্ৰয়োগ কৰিব লাগে আপোনালোকে শুকান গোবৰৰ লগত ডিএপিও দিব পাৰে 5-10টা মান গুটি তেতিয়া আপোনালোকৰ ফুলবোৰ বেছি ধুনীয়া হ'ব মই এবাৰ অকল শুকান গোবৰে ইউজ কৰিছো পাছত মই দিম ডিএপি কেইটামানকৈ এইজোপাটো মই দিছো শুকান গোবৰে দিছো মোৰ যোৱা বছৰৰ এটা ভিডিও আছিলে সাৰ দিয়াৰ ভিডিও হেতু আপোনালোকে চাই ল'ব যদি নাই চোৱা যদি আৰু সাৰ প্ৰয়োগ কৰাৰ পিছত আপোনালোকে গধূলি টাইমত পুৰা ধুনীয়াকৈ পানী দি দিব তেতিয়া সাৰখিনি তললৈ যাবগৈ যিকোনো ফুলতে আপোনালোকে এনেদৰে সাৰ প্ৰয়োগ কৰক গোলাপবোৰত প্ৰচুৰ পৰিমাণে সাৰ দিয়ক আৰু চাহপাতবোৰ দিয়ক শুকান চাহপাতবোৰ এনেদৰে আপোনালোকে ফুলখিনিৰ আপডাল ল'বচোন খুব ধুনীয়া হ'ব আপোনালোকৰ ফুলবোৰ আৰু আপোনালোকে মই লিকুইড সাৰ বনোৱা ভিডিও দি থৈছো সেইখিনিও আপোনালোকে সপ্তাহত বা 15 দিনত ইউজ কৰি থাকিব পাৰিব তেতিয়া আপোনালোকৰ ফুলবোৰ বেছি ধুনীয়া হ'ব ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্টও কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিও চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব